নমস্কাৰ সকলোকে আশা কৰিছোঁ সকলো ভালে আছে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি পাঠশালা ৰাখৰ শেষৰ নিশা আজি মোৰ ভিডিঅ'টোত দেখিবলৈ পাব আপোনালোকে এঞ্জেলা চাংমাই বাইদেউৰ ভাষণ লগতে কে কে আৰু মোহনৰ কমেডি আপোনালোকে এই ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই যাব আজি বহুত মানুহ হৈছে পাঠশালা ৰাখত শেষৰ দিন যেহেতু আমি 7-8 দিন মান আহিছোঁ মানে আমি পাঠশালাতে থাকোঁ যেহেতু ওচৰতে হয় সেইকাৰণে আমি 7-8 দিন মান আহিছোঁ আৰু কিন্তু মানে আনদিনা ইমান মানুহ দেখা নাই আৰু কেতিয়াও মানে আজি বহুত মানুহ হৈছে শেষৰ দিন কাৰণে চাগে বহুত মানুহ হৈছে আৰু কিন্তু ভালো লাগে এনেকৈ মানুহ আহিলে সকলোকে লগ পালে মানে ভাল লাগে আৰু এনেকৈ মেলা হ'লে বা ৰাস হ'লে এনেকৈতো দেখা যায় ন সকলোকে একেলগে মানে বহুত ভাল লাগিছে কিমান মানুহ আহিছে চাওকচোন সকলোৱে এয়া ময়ূৰ পাখি বিকি আছে ইয়াতে মানে একো শুনা নাপায় আৰু বহুত হুলস্থুল ন আপোনালোকে এয়া এঞ্জেলা চাংমাই বাইদেউৰ ভাষণটো অলপ শুনি লওক এতিয়া যেনেকৈ আমি দেখিছোঁ যে শেহতীয়া যদি এটা পৰিৱেশ আপুনি অসমৰ চাই খুব ভাল লাগে এতিয়া ভাওনা সংস্কৃতিক যে সকলোৱে আঁকোৱালি লৈছে এই যে বৰগীত গাবলৈ সকলোৱে আৰম্ভ কৰিছে নাট এভাগিৰ চৰ্চা কৰে আধ্যাত্মিক এটা পৰিৱেশত সকলোৱে সংযুক্ত থাকি ভাল পায় এই পৰিৱেশবোৰ আমাৰ ভাল লগা পৰিৱেশ এই পৰিৱেশবোৰৰ বাবে আমি কণমানিসকলক আগবঢ়াই দিব লাগে আমিতো ভাবোঁ যে বিভিন্ন সময়ত আমি যে আমাৰ এই আধ্যাত্মিক গ্ৰন্থবিলাক যিবোৰে আমাক আধ্যাত্মিকতা শিকাব পাৰে সেইবোৰত সহায় কৰে তেনেকুৱা গ্ৰন্থবিলাক আমি আমাৰ ল'ৰা ছোৱালীৰ হাতত তুলি দিব লাগে সেই কথাটোত আমি এতিয়া গুৰুত্ব দিব লাগে যে পিতৃ মাতৃও সমানে যদি আপুনি সন্তানক কিতাপখন তুলি দিছে সেই কিতাপখন আপুনিও আপোনাৰ হাতত ৰাখক কেৱল আপোনাৰ ল'ৰা ছোৱালীক পঢ় বুলি কৈ থাকিলে আপোনাৰ ল'ৰা ছোৱালীয়ে ভাবিব ই মায়ে নিজে টিভিটো চাই আছে মায়ে নিজে ৰিলছ বনাই আছে মোক আকৌ পঢ়িবলৈ কৈছে আজিকালি ল'ৰা ছোৱালী তেনেকৈ ভাবিব গতিকে আপুনিও যেতিয়া হাতত কিতাপখন লৈ পঢ়ি থাকিব আপুনি যেতিয়া হাতত কিতাপ এখন লৈ পঢ়ি থাকিল আপোনাৰ মায়ে পঢ়ি আছে দেখিব যে মায়ে দেখোন পঢ়ি আছে দেউতাই দেখোন পঢ়ি আছে এই পঢ়াৰ পৰিৱেশ এটাও যেতিয়া থাকিব তেতিয়া দেখিব ল'ৰা ছোৱালীক কেতিয়াও ক'বলগীয়া নহয় যে তুমি কিতাপ এখন চোৱা সন্ধিয়া প্ৰাৰ্থনা কৰি থকাৰ সময়খিনি যদি আপোনাৰ টিভিটোত যদি এখন চিৰিয়েল লাগি আছে আপোনাৰ টিভিটোত কাৰ্টুন বাজি আছে আপোনাৰ টিভিটোত বোলে হিন্দী বলিউডৰ আটাইতকৈ জনপ্ৰিয় গান এটা বাজি আছে বোলে জুবিন গাৰ্গৰ ইয়ালি বাজি আছে এইখিনি সময়ত ঘোষা গোৱাৰ সময়ত বোলে বাজি আছে সেয়া সেইটো যদি বাজি থাকে আপুনি আপোনাৰ সন্তানক সেই আধ্যাত্মিক পৰিৱেশটো শিকাব পাৰিব নেকি আপুনিতো নোৱাৰে আপোনাৰ সন্তানক বাধ্য কৰোৱাব কিন্তু তাৰ বাবে কি কৰিব লাগিব প্ৰথমতে সেই টিভিৰ ছুইচটো অফ কৰি প্ৰথমে আপুনি নিজে গুৰুজনাৰ ওচৰত অৰ্থাৎ আপুনি নিজে সেই আধ্যাত্মিক পৰিৱেশটো সোমাব লাগিব ডিঙিত আপোনাৰ গামোচাখন থাকিব লাগিব আপুনি সেৱা ল'ব লাগিব তাৰ পাছত দেখিব আপোনাৰ সন্তানক ক'ব নালাগে আপোনাৰ সন্তান আপোনাৰ পিছত পৰি একেলগে সেৱা কৰি আছে আপুনি দেখিব পৰিৱেশটো তেনেকুৱাহে হ'ব লাগে এতিয়া যে পৰিৱেশটো যে আমি আনক কৈ থাকোঁ যে ল'ৰা ছোৱালী বেয়া হৈছে মোৰ ল'ৰা ছোৱালী ভালেই এই ইহঁতৰ ছোৱালীজনীৰ লগত গৈহে বেয়া হৈছে সেইটো কিয় আমাৰ ছোৱালীজনীৰ লগত যোৱাৰ বাবেও তেওঁৰ ল'ৰাটো বেয়া হ'ব পাৰে আমাৰ ল'ৰাটোৰ লগত যোৱাৰ বাবেও তেওঁৰ ল'ৰাটো বেয়া হ'ব পাৰে এই কথা কাৰণটো প্ৰতি ঘৰ পিতৃ মাতৃয়ে যদি অনুভৱ কৰে যে আমাৰ সন্তান ক'ৰবাত বেয়া হৈছে আমাৰ বুকুৰ পৰা ওলাই গৈছে আমাৰ ল'ৰা ছোৱালীৰ নৈতিক স্খলন ঘটিছে নেকি প্ৰতি ঘৰে যদি এই কথাটো চিন্তা কৰে আমি আনক বুজিবলগীয়া নহয় আমি ক'বলগীয়া নহয় যে নৈতিক স্খলন আজিকালি নতুন প্ৰজন্মৰ কিয় হৈছে কিয় নতুন প্ৰজন্মৰ আধ্যাত্মিকতাত নাথাকে এই কথাটো ক'বলগীয়া নহয় পৰিৱেশটো আমি দিব লাগিব এই পৰিৱেশটোৰ বাবে আমি সহযোগিতা আগবঢ়াব লাগিব তাৰ খোজটো কিন্তু পিতৃ মাতৃৰ পৰাই আৰম্ভ হয় গতিকে পিতৃ মাতৃ অৰ্থাৎ মাতৃগৰাকীক মই বিশেষকৈ ক'ম কাৰণ আইগৰাকীৰ ওপৰত গোটেই ঘৰখন নিৰ্ভৰ কৰে এগৰাকী আয়ে যেতিয়া নিজৰ স্বামীৰ স্থিতিৰ বিষয়ে নিজৰ সন্তানৰ আগত কয় যে তোমাৰ দেউতাৰ আসনখন আমাৰ দৃষ্টিত তেনেকুৱা এইটো কাম নকৰিবা দেউতাই বেয়া পায় এই যে স্বামীৰ আসন এখন যেতিয়া দেখুৱাই দিব সন্তানৰ সন্মুখত সেই সন্তানে তেতিয়া ভাবিবলৈ বাধ্য হ'ব যে মোৰ মাৰ দৃষ্টিত দেউতা এনেকুৱা অৰ্থাৎ দেউতাৰ আসনখন আমাৰ ঘৰখনত এই ধৰণে আছে সেই আসনখনক আমাৰ সন্তানে অৰ্থাৎ বুজিবলৈ চেষ্টা কৰিব আৰম্ভণি সেই ঘৰখনৰ পৰা পুথিগত কথা আমি বহু পঢ়িলোঁ আমি দীঘলীয়া ভাষণ বহু দিলোঁ
আমি বিভিন্ন সময়ত প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টাৰ বিভিন্ন লাগিব শেষত এটা কথাই ক'ম আমি আত্মাৰ অৱস্থিতিৰ কথা যে কওঁ আমি যে কওঁ পৰমাত্মাৰ কথা ঈশ্বৰ প্ৰাপ্তিৰ কথা যে আমি কওঁ তাৰ বাবে আপুনি যেতিয়া গম পাব যে কাইলৈ আপোনাৰ মৃত্যু আছে আপুনি যেতিয়া গম পাব যে পৃথিৱীত আপোনাৰ আৰু বেছি দিন নাই অৰ্থাৎ আপুনি এই দেহটো আজি লৈ আছে কাইলৈ দেহটো এৰি থৈ গুচি যাব দেহটো এৰি থৈ গুচি যোৱাৰ পাছত আপুনি সেই দেহটো এৰি থৈ গুচি যোৱাৰ পাছত আপুনি গম নাপায় আপুনি কোন ক'ত কি কথা গতিকে আপোনাৰ অৱস্থিতিটো সেই সিমানখিনিলৈকেহে যেতিয়া আপুনি উপলব্ধি কৰিব পাৰিব আপোনাৰ মৰণ আছে আপোনাৰ মৃত্যু আছে আমি জানো যে আমি মৰিব লাগিব কিন্তু উপলব্ধি আমি নকৰোঁ যদি আমি উপলব্ধি কৰিব পাৰোঁ আমাৰ মৃত্যু আছে কোনো মানুহে কেতিয়াও কোনো মানুহক বেয়াকৈ ক'ব নোৱাৰে কোনো মানুহে কেতিয়াও কোনো মানুহক আঘাত কৰিব নোৱাৰে কাৰণ কাইলৈতো গুচি যাম আজি যদি বেয়া হৈ যাওঁ কাইলৈ আমি মৃত্যু হ'ম কি পাম আমি যেতিয়া ভোজ ভাত খাব আপোনাৰ মৃত্যুৰ পাছত আপোনাৰ ভোজৰ সকামটো খাই থাকোঁতে সেইদিনা মানুহে আপোনাৰ গুণগান নাগায় কি গাব বোলে মাছৰ পিচটো ইয়ালৈ ডাঙৰ পৰিলে জ্বলা ভাজিটোত ইমান জ্বলা দিলে আমাৰ ল'ৰাটোৱে খাবই পোৱা নাই বোলে ঘৰলৈ টোপোলা এটা দি পঠিয়াবি ইফালে কি বোলে ভোজৰ সেয়া কিহৰ সকাম খাই আছে মানুহজনৰ মৃত্যু বোলে শ্ৰাদ্ধৰ যে এটা সকাম দিয়ে যে শেষৰ দিনা ভোজ সেই বিয়াতলী ভোজ তেনেকুৱা ধৰণৰ ভোজবোৰ যে থাকে সেই ভোজত সেই কথাবোৰ আলোচনা হ'ব গতিকে আপুনি যদি ভাবিছে যে আপোনাৰ মৃত্যুৰ পাছত অন্ততঃ 2জন মানুহে আপোনাৰ কথা কৈছে ইছ মানুহজন খুব ভাল মানুহ আছিল তেওঁ গ'লগৈ সেইখিনিতে আমাৰ প্ৰাপ্তি আমাৰ সফলতাটো সেইখিনিতেই অন্ততঃ 2জন মানুহেও আপোনাক স্বীকাৰ কৰিলে আপোনাৰ কথাখিনি বুজিলে বা আপোনাৰ সৈতে থাকিলে সেই কথাটো আমি উপলব্ধি কৰিব লাগিব তাৰ বাবে যদি প্ৰয়োজন হয় আমি মাজে মাজে শ্মশানলৈ যাব লাগিব শ্মশানৰ ছাইখিনি চাব লাগিব যে মই কোটি টকাৰ বাবে দৌৰিলোঁ কিন্তু মোৰ শৰীৰটো এই চকত মাটিত ছাই হৈ পৰি আছে ইয়াত মইতো অট্টালিকাটো লৈ নাযাব নোৱাৰোঁ এই শ্মশানলৈ যাবলৈ সেই সময়টো উলিয়াব লাগিব যদি বেছি টকা পইচাৰ অহংকাৰ আহে তেতিয়া পাৰিলে চিকিৎসালয়লৈ যাব লাগিব চিকিৎসালয়ত গৈ আমি চিকিৎসালয়টো চাব লাগিব যে এদিন এনেকৈ আমাৰো বেমাৰ হ'ব এনেকৈ আমাৰ সমস্যা আহিব তেতিয়া আমি উপলব্ধি কৰিব পাৰোঁ গতিকে অহংকাৰ যেতিয়া আহিব অহংভাৱ যেতিয়া আহিব এইবোৰ চোৱাটো এতিয়া খুব জৰুৰী আপোনালোক সকলো সদায় কুশলে থাকক গুৰুজনাৰ নীতি আদৰ্শৰে নিজৰ জীৱনশৈলী যদি আপোনালোকে আগবঢ়ায় আমি ভাবোঁ তাত সেই শান্তিটো আপোনালোকৰ বাবে এটা খুব ভাল লগা প্ৰাপ্তি হ'ব আৰু এতিয়া আপোনালোকে অলপ চাই লওক কেকে আৰু মোহনক কিমান মানুহ হৈছে দেই সঁচাকে মই এনেকৈ নৰ্মেলকৈ কথা ক'লে ভাল নালাগে হয়নে মই গম পাওঁ আপোনালোকে কওকচোন অসমৰ ভিতৰত সবাতোতকৈ চোকা ল'ৰাজনৰ নাম আপোনালোকে জানেনে মেধাৱী ছাত্ৰজনৰ নাম নাজানে অসমৰ ভিতৰত সকলোতকৈ অলগদ্ধ ল'ৰাটোৰ নাম জানেনে এয়া চাওক মোহন বোলে কমন পৰিছে প্ৰশ্ন এতিয়া আপোনালোকে কওক মই এনেকুৱা এটা চৰিত্ৰ ৰূপায়ণ কৰিলোঁ আপোনালোকে ইমান মৰম চেনেহ আশীৰ্বাদ দিলে য'ত অসমৰ মেধাৱী ছাত্ৰজনৰ নাম নাজানে অসমৰ অলগদ্ধ ল'ৰাটোৰ নাম মোহন এতিয়া মই অহংকাৰ কৰিম নে মই লাজ পাবলৈ শেষক কি কৰিম মই জানো আৰু মোহন যদি ৰাইজে বিচাৰে অলগদ্ধ হোৱাটো গোটেই জীৱন অলগদ্ধ হৈ মই থাকিম আৰু মই ইয়াতে অনুষ্ঠান আৰম্ভ হ'ল যিহেতু বেছি আমি সময় নকৰোঁ গতিকে ইয়াতে মঞ্চত উপবিষ্ট হৈ যদি মোহনৰ দুৱাৰষাৰ মই মোহনৰ ভাষা নকওঁ ভাল লাগিব জানো শুনক মই পাঠশালালৈ আহিম কাৰণে বহুত কষ্টকৈ পইচা গোটাই বহুত কষ্টকৈ মানুহক কৈ ওচৰৰ মানুহৰ পৰা চুৰ কৰি আনিছোঁ মই পাঠশালালৈ যাওঁ জেকেট এটা পেণ্ট এটা যেনেকৈ মই চুৰ কৰি আনিছোঁ কাইলৈ ঘূৰাই দিম কাৰণ চুৰ বুলি নহয় কাইলৈ ঘূৰাই দিম গতিকে এইপিনে দৰ্শকে কৈ আছে এনেকৈ ক'লে ভাল নালাগে মোহনা বেঙেনা দিছোঁ যে আঠটা আজি যে পাঠশালালৈ 8টা বলে আহিছোঁ ইয়াত ইমান ধুনীয়া ধুনীয়া মানুহ দেখিছোঁ ইমান ধুনীয়া দৰ্শক দেখিছোঁ ইমান ধুনীয়াকৈ আমাৰ অনুষ্ঠান চাই আছে চবেই মিলি মানে আমাক বেঙেনা দিবলৈ আহিছে আজি বেঙেনা বেঙেনি নচলিব হা আপোনালোকে ইমান ধুনীয়াকৈ আমাক মন চেনেহ কৰিছে আমাৰতো আপোনালোকক দিবলৈ কিবা এটা মন আছে কিন্তু মোৰতো আপোনালোকে জানে মোৰ হাতত পইচা নাছে যিকেইটা পইচা আছে চব কেকেচাই লৈ যায় আপোনালোকে চিৰিয়েলতো চাইছে আমাৰ বিহু চৌপাৰী যিকেইটা পইচা পাওঁ মোৰ হাতত কেইটা থাকে চব কেকেচা হাততে জমা থাকে তথাপি মই দিবলৈ একোৱেই নাই তথাপি মই এটা বস্তু দি যাম পাঠশালাবাসী ৰাইজে এটা বস্তু দি যাম
ইয়াৰ উঠি থকা শুই থকা হাঁপাই থকা আগফালে থকা পাছফালে থকা এইফালে থকা সেইফালে থকা আন্ধাৰত থকা পোহৰত থকা চব মানুহৰ কাৰণে কি মতি লাগিছে ৰে কাষৰে যে নতুন বোৱাৰী আৰু এজনী আহিছিল যে তাইও তেনেকৈ কান্দি আছিল এতিয়া সেই শাহুৱেকহঁতে বুজাই দিলে নেকান্দা হ'ল তয়ো নেকান্দি বিয়াই ভালকৈ থাকিবি মিলিজুলি বোৱাৰীজনীয়ে সুধিছে কিয় শাহুৱেক সিজনীয়ে কিয় কান্দিছে মাকে কৈছে নেজানো কাৰেণ্টটো বোলে ৰাউচি যোৰে কান্দে কান্দি থাকে তাইও সেই শহুৱেকে সুধিলে তই কাৰেণ্টটো বোলে কিয় কান্দ তাইকো শপততে হৈ কাঢ়ি দিলে বোলে মোৰ আগৰ যিটো নাম ভাল পাইছিলোঁ বয়ফ্ৰেণ্ডটোৰ নাম বিদ্যুৎ আছিল কাৰেণ্ট বোলে কান্দি থাকে তুমি বাৰু জানানে নাজানানে নেদেখা বহাগতে কপৌ ফুল হয় কিয় ধুনীয়া এটাতকৈ ধুনীয়া তুমি মোৰ জানমণি ইয়াতে নধৰা মন বিদেশী বন্ধু দুর্ভগিয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিধ্বনি খনকাদনা ও বিদেশী বন্ধু দুৰ্ভগিয়া আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিলে যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকক বহুত ধন্যবাদ জনাইছোঁ মই 2টা ভিডিঅ' আপলোড কৰিছিলোঁ ৰাসৰ ইমান ভাল মানে বহুত ভাল ৰেছপন্স দিছে আপোনালোকে সকলোকে মই অন্তৰৰ পৰা বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিলৈ আহিছোঁ বাই